বিহালীত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ বসন্ত সদৃশ অচিন ৰোগত মৃত্যু একে পৰিয়ালৰ 3 যুৱতীৰ পৰিয়ালটোৰ আন এজন সদস্য আক্ৰান্ত হৈছে এই অচিন ৰোগত স্বাস্থ্য বিভাগে পৰিয়ালটোৰ সকলো লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে পৰীক্ষাগাৰলৈ এই অচিন ৰোগত আক্ৰান্ত হলে দেহত মাজুৱাই সদৃশ ফুহাৰ লগতে অত্যন্ত বিষ অনুভৱ কৰে ব্যক্তিগৰাকীয়ে এতিয়াও স্বাস্থ্য বিভাগে নিশ্চিত কৰিব পৰা নাই ৰোগৰ কাৰণ আৰু ধৰণ গাঁওবাসীকো ৰোগৰ বিষয়ে সজাগ কৰিছে স্বাস্থ্য বিভাগে বিহালীত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ বসন্ত সদৃশ অচিন ৰোগত মৃত্যু একে পৰিয়ালৰে 3 যুৱতীৰ পৰিয়ালটোৰ আন এজন সদস্যও আক্ৰান্ত অচিন ৰোগত তৎপৰ স্বাস্থ্য বিভাগে তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে পৰীক্ষাগাৰলৈ অচিন ৰোগৰ আতংকত কঁপিছে বিহালীৰ ভীমনংগা গাঁও কাৰণ বসন্ত সদৃশ অচিন ৰোগে জীৱন কাঢ়ি নিলে বীৰেন ঘাটুৱাৰৰ 3 জীয়ৰীৰ দেহত মাজুৱাইৰ সদৃশ ফোঁহা হৈ অত্যন্ত গাৰ বিষত পৰি মৃত্যু হ'ল 27 বছৰীয়া ৰঞ্জু ঘাটুৱাৰ 25 বছৰীয়া মনিকা ঘাটুৱাৰ আৰু 13 বছৰীয়া লক্ষ্মী ঘাটুৱাৰৰ তার পেটৰ বিষ হোৱাতে আমি ভাবিলোঁ যে আইমা হয় তেনেকাতে 2-3 দিন আমি টোপোলা বান্ধিলোঁ আমাৰ নিয়ম কৰিবলৈ তাৰপিছত আৰু ৰাইজে গাঁৱৰ মানুহে ক'লে যে নাই বোলে এইটো তেনেকা বেমাৰ নেকি বোলে ট্ৰিটমেণ্ট ল'ব লাগে তেনেকাতে ট্ৰিটমেণ্ট ল'লোঁ ট্ৰিটমেণ্টত আৰু নাবাচিলে তাৰ কৰিম কি তাৰপিছত সৰুখালিহঁতক লাগিছে এইটো সিহঁতৰ ঘৰ এইটো মোৰ ঘৰ শেহতীয়াভাৱে সেই পৰিয়ালটোৰে আন এগৰাকী যুৱতী 25 বছৰীয়া জুনু ঘাটুৱাৰৰ দেহতো দেখা দিছে এই অচিন ৰোগে যাৰ বাবে স্বামী গৃহৰ পৰা আহি নিজৰ পিতৃৰ গৃহতে চিকিৎসাধীন হৈ আছে জুনু ঘাটুৱাৰ ঘৰত 3 দিনমান থাকিছে 3 দিনমান থকাৰ পিছত আৰু মানে এনে গুটি নিচিনা এটা দুটা মান ওলাইছিলে হয় তাৰপিছত মানে মই ঘৰত ভাল হ'ব বুলি ঘৰত পঠাই দিছোঁ মানে ইফালে বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে এতিয়াও নিশ্চিত কৰিব পৰা নাই ৰোগৰ কাৰণ আৰু ৰোগৰ ধৰণ সেয়েহে মাজুৱাই সদৃশ অচিন ৰোগ চিনাক্তৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে পৰীক্ষাগাৰলৈ মানে তেওঁলোকৰ এটা বিশ্বাস আছে যে এয়া আইৰ দুখ লাগিছে গতিকে আমি আমাৰ ফালৰ পৰা মেডিকেলৰ ট্ৰিটমেণ্ট দিছোঁ কিন্তু তেওঁলোক হস্পিটেললৈ যাবলৈ অস্বীকাৰ কৰিলে সেইকাৰণে আমি ঘৰতে মেডিকেল টিম এটা আমি সদায় যাতে তেওঁক চাই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিছোঁ আৰু একেবাৰে ওচৰতে বিহালী PHCত আমি এটা ইমাৰ্জেঞ্চি ফিভাৰ চিল খুলিছোঁ যাতে সেই গাঁৱত যদি কাৰোবাৰ তেনেধৰণৰ ৰোগ দেখা দিয়ে তেতিয়াহ'লে তাত যাতে লগে লগে ইনফৰ্ম কৰে তেজৰ নমুনা সংগ্ৰহ কৰিছোঁ এই কাৰণে কাৰণ আমি 18 জনৰ কৰিছোঁ পেচেণ্ট এজনৰ আৰু বাকী 17 জন তেওঁৰ কণ্টেক্ট পাৰ্চনৰ ভাইৰাছটো একচুৱেলি কি সেইটো জানিবৰ কাৰণে ভাইৰলজি আৰু চিৰলজি টেষ্টৰ কাৰণে আমি নমুনাখিনি সংগ্ৰহ কৰি গুৱাহাটী মেডিকেল কলেজৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টলৈ আমি পঠাই দিছোঁ স্বাস্থ্য বিভাগে গাঁওবাসীকো সজাগ কৰিছে এই ৰোগৰ বিষয়ে মানুহখিনি গোটাই এৱাৰনেছ কৰিছোঁ সজাগ কৰিছোঁ কাৰণ এইটো যিহেতু এয়াৰবৰ্ন ডিজিজ যিহেতু দেউতাক এতিয়াও জীয়াই আছে বা ভায়েক আছে তেওঁলোকৰ গাত হয়তো ভাইৰাছটো সুপ্ত হৈ থাকিব পাৰে সেইকাৰণে মানুহখিনিক আমি সজাগ কৰি দিছোঁ যাতে মাস্ক ব্যৱহাৰ নকৰাকৈ তেওঁলোকৰ ওচৰলৈ নাযায় এই অচিন ৰোগৰ প্ৰাদুৰ্ভাৱে এতিয়া ভীতিগ্ৰস্ত কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথৰ পৰা হেমন্ত শইকীয়া আৰু বিহালীৰ পৰা জ্ঞান পাণ্ডে নিউজ লাইভ